গুড মৰ্ণিং। এইমাত্ৰ শুই উঠলোঁ। শুই উঠি বিচনাতে মই মোবাইলটো চালোঁ। কালি বনোৱা মোৰ ফাৰ্ষ্ট ভিডিঅ'টো আপোনাৰ 2900 মানুহে চাইছে ইটাকলেগিন। মই নিজে আচৰিত। ভাল লাগছি, মস্ত ভাল লাগছি। মোৰ 2900 মানুহ চোৱা আনএক্সপেক্টেড, মই ভাবাই নাছিলোঁ কেতিয়াও। যিয়ে নহওক, এতিয়া এইমাত্ৰ সাৰ পাইছোঁ। চাওঁ এতিয়া মই ফূৰ্তিয়ে লাগি থাকিব আজি গোটেই দিনটো। কি কৰোঁ এতিয়া। থেংক ইউ হা, মোৰ ভিডিঅ'টো মানে চাই পিনে মোক উৎসাহ দিয়াৰ কাৰণে বহুত বহুত থেংক ইউ। মোৰ মানুহটো শুই ইমান ভাল পায়, মাতি থাকিব লাগে, উঠিয়ে নাই। উঠা। মই চব মানুহৰ লগত দেখি দিছোঁ তুমি যে ঘুমাই আছা ইমান দেৰিক গেলি। ৰাতিপুৱা উঠি মোৰ 1 ছেকেণ্ডৰ ৰেষ্ট নাই। ৰাতিপুৱা উঠি মই ভাত বহাই দিলোঁ। এইটো আঞ্জাটো কালি ৰাতিৰে গৰম কৰিব দিছোঁ। আঞ্জাৰ কাহিনী ক'লেতো আপুনি এতিয়া বেহুজে হয় নেকি। কালি এতিয়া ইউটিউব চেনেল খোলা ফূৰ্তিতে এই মাছ বনাইছিলোঁ। কালি মাছ আঞ্জা যাই পিনে মাছ তৰকাৰী হৈ থাকিল। পানী তাৰমানে কি বুলি কয়, পানী গোটেই শুকাই গ'ল। আৰু বহুত কাহিনী আছে, ৰ'ব অলপ পিছত কৈ আছোঁ। কালি ৰাতি মানে কি হ'ল, মাছৰ আঞ্জা বনালোঁ। মাছৰ আঞ্জা বনাই মানে আলু বিলাহীখিনি মই এনেকৈ ভাজি পিনে ক'লোঁ চাবাচোন, ভাজিখিনি চাবা। ভাজিখিনি চাব গতে আলু বিলাহী ভাজি একদম মানে অৱস্থা নাই। তাৰপিছত পানী যে ঢালি দিওঁ, আঞ্জাখন ক'লা হৈ থাকিল। ঠিক আছে, পানী ঢালি পিনে আমি দুটা বহি আছোঁ, দুটা মোবাইল চাই পিনে। তাৰপিছত মই কিমান ভিউ হৈছে চাই আছোঁ। তাৰপিছত যাই যে আহি চাওঁ, আঞ্জাত পানী নাই, আঞ্জা যে শুকাই আছে। তাৰপিছত আৰু এনেকৈ সেই শুকান আঞ্জাই দিয়ে ভাত খালোঁ। তাৰপিছত ইটা যাই পিনে ৰাতিপুৱা অলপমান আৰু পানী দিছোঁ, এতিয়া আঞ্জাহে নহ'ব আৰু। তাৰপিছত আৰু কি হ'ল, ভাত যি বাঢ়বা হ'ব। কুকাৰটো খোলোঁ, আজিলৈকে কেতিয়াও হোৱা নাই যে ফাৰ্ষ্ট টাইম হৈছে যোৱাকালি। ভাত যি বাঢ়বা হ'ল, কুকাৰটো খোলোঁ, কুকাৰত চাউলে হৈ আছে, কুকাৰটো বহোৱাই নাই। তাৰপিছত তেওঁৰ মস্ত খং উঠছি। তাৰপিছত মই আৰু তাড়াতাড়িকৈ কুকাৰত ভাতখিনি গেছত বহাই দি, ভাতখিনি পটককৈ হৈ যায় নে, দুটা মানুহৰ ভাত অলপমান চাউল। তাৰপিছত ভাত হ'ল, তাৰপিছত খালোঁ। ৰাতি শুৱতে কালি 1টা বাজিছে। লেকচাৰ মাৰি কিবা কৰোঁতে প্ৰথম দিনাই আলে মিলে মোক ভিডিঅ' বনাব দেই না নাই ঠিক নাই আৰু। অলপমান পটলকে ভাজোঁ, বোলে সুধা আঞ্জাই দি ভাত খাই ভাল লাগবা নহয় না। পটল খাই মই মস্ত ভাল পাওঁ, আপোনালোকে ভাল পায় না? ভাত খাই আছোঁ মই এতিয়া। ক'ত ভাত? ভাত খাই লওঁ। ভাত খাই দোকানত যাব লাগে। অলৰেডি বহুত দেৰি হ'ল। ঘড়ী ক'ত, এইটো 10টা 10। আজি বহুত দেৰি হৈছে। ভাতকেইটা খাওঁ আৰু যাওঁ দোকানত, যাই আৰু কিবা কিবি কৈ আছোঁ। এতিয়া আমি দোকান যাব ৰেডি। মই বেগ চেগ লৈ একদম ৰেডি। মই এইটো বেগ সদায় চবতে লৈ যাওঁ, পিঠিত লোৱা বেগ নোহোৱাকৈ মই ক'তো যাব নোৱাৰোঁ। মই মানে সচৰাচৰ ছোৱালী ল'ৰাৰ দৰে এনেকৈ ছাইড বেগ ল'ব বিৰাট টান পাওঁ। এতিয়া মই ৰেডি। শুভ্ৰ ক'ত? শুভ্ৰ মেকআপ কৰি আছে। আজি বহুত দেৰি হ'ল। আজি এতিয়া 10টা 25 মানে হ'ল। ৰাতি শুতে দেৰি হৈছে, উঠোতে দেৰি হৈছে। কি হ'ব আৰু এতিয়া একে কাম সদায়, চবৰে একে কাম। বাপৰে, বাহিৰত দেখোন কি পোহৰ, বগা বগা দেখা হয় ন। এতিয়া সদায় একেই কাম। দোকান যাওঁ, দোকান খোলা, দোকানৰ ল'ৰাটো দোকান খোলে। পিছত আমি কাষ্টমাৰ আহা, মাল দিয়া, কৰা। এতিয়া এটা নতুন কাম হ'ব মোৰ, ভিডিঅ' এডিট কৰা, ভিডিঅ' বনোৱা, ব্লগ বনোৱা। দোকান গৈ পিনে কৈ আছোঁ। আমি এতিয়া দোকানত যাওঁ। আমি এখন স্কুটিত যাওঁ। ইয়াতে মই বহিম পিছফালে। ঠাণ্ডা ঠাণ্ডা বতৰ আজি, ৰ'দ নাই। ৰাতিপুৱা বৰষুণ দি আছিল।
দোকান আহি পাই গেলোঁ, বৰষুণো দিছি, জনে দোকান খুলছি। এতিয়া আমি দোকান আহি পালোঁ, এতিয়া দোকানৰ কাম কৰোঁ। নহ'লে ভিডিঅ' যদি বনাই থাকোঁ এনি টাইম দোকান ৰহত তলে যাব, বেপাৰ কৰিয়েতো খাব লাগিব না আল্টিমেটলি। সেইকাৰণে এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। বাই বাই বাই।